নমস্কাৰ বন্ধুসকল, মই চিন্তু দাস। মই যে আপোনালোকক এটা ইনজেকশ্যন দেখাই দিছোঁ। এইটো হ'ল আপোনাৰ নাম হৈছে নিয়মিক। আপোনাৰ এইটো ইনজেকশ্যন দিলে আপোনাৰ ছাগলীৰ ওকণিয়ে হওক বা কিবা কিবি মানে স্কিনৰ যদি কিবা প্ৰব্লেম থাকে তেতিয়াহ'লে মানে কি এইটো ইনজেকশ্যন দিলে আপোনাৰ ধুনীয়া চিলচিলা ধুনীয়া মানে শ্বাইনিং কৰি থাকে, তেনেকুৱা হয়। মানে স্কিনৰ কোনো ধৰণৰে মানে বেমাৰ নাথাকে আৰু এইটো ইনজেকশ্যন দিলে 10 ml হয়। আপোনাৰ 1 ml দিব লাগে। ইয়াৰ প্ৰাইচটো আপোনাৰ 110 টকা হয়। তেনেকৈ 10টাক দিব পাৰি, আপোনালোকেও তেনেকৈ দিব পাৰে। তেনেকৈ ইউজ কৰিলে ধুনীয়া শ্বাইনিং কৰি থাকিব। এনেও দিব পাৰে, মানে কি আপোনাৰ যদি কিছুমান আপোনাৰ এইফালে এটা মই দেখাই দিছোঁ, এইটো চাই লওক। এইটোৰে হেল্থটো একদম বেয়া হৈ গৈছে, মানে তাৰ বহুত স্কিনৰ কিবা কিবি প্ৰব্লেম হৈছিলে, মানে তাক দিয়া গ'ল এমাহমান আগত, তেনেকৈ দিলোঁ। এতিয়া কিছু লাইনত আহিছে, তথাপিও আৰু 1 ml দিব লাগিব তাকো। তেনেকৈ ইয়াৰো অলপ তেনেকুৱা প্ৰব্লেম আছিল বা ওকণি আছিল, তেনেকৈ কিবা কিবি আছিল ইয়াৰো প্ৰব্লেম। সেইকাৰণে মানে এতিয়া এইটো ইনজেকশ্যন দিম, 1 ml দিব লাগে। মই আপোনালোকক ইনজেকশ্যনটো কেনেকৈ দিয়ে কি কৰে মই আপোনালোকক দেখাই দি আছোঁ। আপোনালোকেও ঘৰত দিব পাৰিব। কেৱল ইনজেকশ্যনটো আনিলে হ'ল, আপোনালোকে আনি কিনে স্কিনৰ তলত তেনেকৈ দিয়ে। মই আপোনালোকক দেখাই দি আছোঁ। এইটো আপোনাৰ দিয়াৰ লগে লগে একদম অলপ টাইম চিঞৰ বাখৰ কৰিব। এনেকৈ 1 ml ল'ব আপোনালোকে। চাই লওক, 1 ml দিয়াৰ লগে লগে ছাগলীটোৱে একদম মানে চিঞৰ বাখৰ কৰিব। মই আপোনালোকক দেখাই দি আছোঁ। ধৰি লওক, এইটো চাই দিব লাগিব। মই দেখাই আছোঁ আপোনালোকক। তুলি ফেলা এনেকৈ ছালটো টানি ল'ব আপোনালোকে। ছালটো টানি লৈ ফুটাই অলপ ধৰিব তাক। অলপ মজবুত আছে তো, তেনেকৈ তাক ধৰা নাই এনে, কিন্তু আপোনাৰ সৰু ছাগলীক দিলে একদম মানে একদম ধৰে, একদম চিঞৰি দিয়ে কিছুমান দুৰ্বল ছাগলী হ'লে। মানে কি আপোনাৰ মই কৈছোঁ ইয়াৰ বিষয়ে অলপ। এইটো হৈছে আপোনাৰ ইয়াৰ এজটো হৈছে 1 years হয়। আপোনাৰ জাষ্ট 2টাত আহিছে, দেখাই দিব অকণ। জাষ্ট 2টাত আহিছে। আৰু যদি আপোনালোকক কেনেকুৱা ছাগলী লাগে তেনেহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। মোৰ ফাৰ্মত পাব তেনেকৈ এনেকুৱা ধৰণৰ ছাগলী। জাষ্ট এবছৰ হৈছে ইয়াৰ। এবছৰতে আপোনাৰ ইয়াৰ 40 ইঞ্চি হাইট আছে, তেনেকুৱা হয়। মাজতে অকণমান ইয়াৰ অসুখ হৈছিল, জ্বৰ তেনেকুৱা হৈছিল, আৰু এতিয়া আৰু ভাল পাইছে, আহিব আৰু হেল্থটো আহিব লাহে লাহে তেনেকৈ। আৰু ইয়াৰে মাজতে মই আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোকে লোকেল ছাগলীৰে ফাৰ্ম কৰক বা আমাৰ বিটেলে হওক বা অন্য ধৰণৰ মানে কি অলপ টপ কোৱালিটিৰ ছাগলী যদি আপোনালোকে পালন কৰিব খোজে তেনেহ'লে আপোনালোকে ভেকচিন দিবই। মানে কি আপোনাৰ PPR বোলে এটা বেমাৰ আছে, সেইটো হ'ল আপোনাৰ একদম মাৰাত্মক বেমাৰ হয়। সেইটো মাষ্ট বি দিবই, বছৰত এবাৰকৈ দিব লাগে। আপোনালোকে সেইটো ইউজ কৰিব। আপোনাৰ PPRটোৰ লক্ষণটো মই কৈ দিছোঁ অলপ। মানে কি তাৰ পাতল পায়খানা হ'ব, জ্বৰ থাকিব, মুখত ঘাঁ হ'ব, তেনেকুৱা ধৰণৰ হয়। মানে কি আপোনাৰ যদি ফাৰ্মত এটা ছাগলীৰ হয়, কিবা কাৰণ এটা ছাগলীৰ হয়, তেনেহ'লে আপোনাৰ গোটেই ফাৰ্মৰ ছাগলীৰে হৈ যাব পাৰে, তেনেকুৱা ধৰণৰ হয়। হৈ যাব পাৰে নহয়, হ'বই। মানে কি আপোনাৰ সেই 10টাৰ ভিতৰত এটাহে বাচিব পাৰে, কিবা কাৰণত যদি বাচে এটাহে বাচিব পাৰে। মানে কি একদম মাৰাত্মক বেমাৰ হয়। তাৰপিছত আপোনাৰ
FMDটো কেনেকুৱা হয় আপোনাৰ কিছুমান মুখতো ঘাঁ হয় বা চপকা লগা বুলি কয়, আমাৰ মানে মানুহবিলাকে চপকা লগা বুলি কয় তেনেকৈ। সেইটো আপোনাৰ বিশেষ ডাঙৰ বেমাৰ নহয়। এনে যদি চপকা লাগিলে আপোনালোকে কি বুলি কয় পটাছ যে পায়, পটাছেৰে আপোনালোকে ধুই দিব তাক ধুনীয়াকৈ, দিনত দুবাৰকৈ সেইটো ধুই দি কিনে য'ত হয় মানে তাতে ধুই দি কিনে আপোনালোকে হিমাক্স বুলি মলম আছে, সেই মলমটো ইউজ কৰিব পাৰে। আৰু ফাৰ্মাচীত থৈ দিলেও তেনেকৈ আপোনাক ধুনীয়া মলম দিব, বা এটা মাখি নপৰাৰ কাৰণে এটা স্প্ৰে আনিব। সিমানতে মানে কি আপোনাৰ 4-5 দিনৰ ভিতৰত ভাল পাই যায়, তেনেকুৱা ধৰণৰ হয়। আৰু আপোনালোকে আৰু এটা ভেকচিন দিব, ET বুলি কয়। ETটোৰ লক্ষণটো মই আপোনালোকক কৈ দিছোঁ। পেট ফুলিব, পেট ফুলি কিনে আপোনাৰ চিঞৰি ছাগলীবিলাক মৰি যায়, আপোনাৰ তৎক্ষণাত মৰি যায়। কিবা কাৰণত যদি হয় সেইটোও অলপ মাৰাত্মকে হয়, মানে কি আপোনাৰ যদি কিবা কাৰণ এটা হয়, হোৱাৰ পিছত মানে সি চিঞৰি মৰি যাব, আপোনাৰ হয়তো ব্লাডো আহি যাব পাৰে, তেনেকুৱা ধৰণৰ হয়। আপোনালোকে FMDৰ সলনি বুট পক্স বুলি কয়, সেইটো ইউজ কৰিব পাৰে। FMDতকৈ বহুত ভাল হয় আপোনাৰ যদি মানে সেইটো বুট পক্সটো আকৌ কেনেকুৱা চপকা লগাৰ নিচিনাও হয়, তেতিয়া মানে কি আপোনাৰ FMDৰ সলনি সেইটো বহুত কাম দিয়ে। বুট পক্সটো ইউজ কৰিব পাৰে FMDৰ সলনি। সেইটো আকৌ আপোনাৰ বসন্ত টাইপ হয় বা মুখত ঘাঁ হ'ব পাৰে। বুট পক্সৰ মানে লক্ষণবিলাক তেনেকুৱা, মুখত ঘাঁ হ'ব পাৰে বা আপোনাৰ চপকা লাগিব পাৰে, তেনেকুৱা ধৰণৰ হ'ব পাৰে। সেইকাৰণে আপোনালোকে এই 3টা ভেকচিন দিব, PPR, বুট পক্স, তাৰপিছত আপোনাৰ ET, এই 3টা ভেকচিন দিব। তেতিয়া মানে আপোনাৰ কোনো টেনশ্যন নাই, এবছৰৰ কাৰণে কোনো টেনশ্যন নাই। মানে কি এবছৰৰ কাৰণে টেনশ্যন নাই, মানে কি আপোনাৰ এবছৰ নিদিলেও আপোনাৰ যিটো ইমিউনিটি শক্তিটো থাকে, এবাৰ ইনজেকশ্যন দিয়াৰ পিছত আপোনাৰ মই ভেটেৰিনেৰীত সোধা মতেতো তেখেতে কৈছিল আৰু PPRটো দিয়াৰ পিছত মানে সেই ইমিউনিটি শক্তিটো থাকে, লাইফ টাইমলৈকে থাকে। তথাপিও আপোনালোকে বছৰৰ মূৰত তেনেকৈ দিব ভেকচিনটো আপোনাৰ 500 টকা লয় PPRটো। তেনেকৈ আপোনাৰ 100 ml থাকে, 1 ml দিব লাগে, তেনেকৈ দি দিব। আপোনাৰ এবছৰৰ কাৰণে কোনো টেনশ্যন নাই, বেলেগ তেনেকুৱা ধৰণৰ বেমাৰ নাই। বাকী এইকেইটাও আপোনালোকে ভেকচিনকেইটা তেনেকৈ দিব। ঠিক আছে বাৰু, ভিডিঅ'টো আজি ইমানে। ভিডিঅ'টো যদি আপোনালোকে ভাল পালে শ্বেয়াৰ কৰিব, বা মোৰ চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।